বেছিকৈ পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰা যায় কিবা পদক্ষেপ ল'ব নেকি পৰিকল্পনা আছে নেকি এই বিষয়টো স্পষ্ট কৰিব অনাৰেবল মিনিষ্টাৰ অসম দৰ্শনৰ যিসমূহ স্থান উন্নয়ন কৰা হৈছে পৰ্যটনৰ লগতে জড়িত হৈ আছে গতিকে পৰ্যটনৰ কথা কোৱাৰ লগে লগে অসম দৰ্শন একেখন চৰকাৰে কৰা কাম গতিকে অসমখনক দৰ্শন কৰিবৰ কাৰণে অসমখনক বুজিবৰ কাৰণে জানিবৰ কাৰণে আমাৰ যি ইতিহাস পৰম্পৰা সভ্যতা এই সম্পৰ্কত এইখিনি জানিবৰ কাৰণেই আমি এই আঁচনিখন গ্ৰহণ কৰিছোঁ যাতে অসমখনলৈকে আহিলে অসমখনৰ সম্পৰ্কত যাতে সম্যক ধাৰণা পাব পাৰে আৰু টুৰিজিম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বিভিন্ন আঁচনি আমি গ্ৰহণ কৰিছোঁ তাৰ কাৰণে ৰিলিজিয়াছ চাৰ্কিটৰ পৰা আৰম্ভ কৰি ৱাইল্ড লাইফ চাৰ্কিট এইসমূহ নিৰ্মাণ হৈছে আৰু আপোনাক জনাব বিচাৰিছোঁ যে এইবাৰ বাজেটতো উল্লেখ আছে যে নদী পৰ্যটন গঢ়িবৰ কাৰণে প্ৰয়াস কৰিম যাতে আমাৰ বিভিন্ন বৰাক ব্ৰহ্মপুত্ৰ দুইখন নদী তাৰ উপনৈসমূহ আৰু যিসমূহ আমাৰ বিশাল আকাৰৰ জলাশয়সমূহ আছে সেই জলাশয়সমূহ আমি যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ নিশ্চিতভাৱে আকাশী গংগা আৰু বুঢ়ী গংগাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভৱিষ্যতৰ দিনত উদ্যোগ গ্ৰহণ কৰিম ঠিক আছে শ্ৰী ভাস্কৰ বৰ্মা অধ্যক্ষ মহোদয় মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক এটা কথা সুধিব কৈছোঁ যে অসম দৰ্শনৰ অধীনত এতিয়া আমাৰ চৰকাৰে 100 বছৰৰ ওপৰত যিমানবোৰ নামঘৰলৈ আপোনালোকে অনুদান দিছে তাৰ যোগেদি বহুত নামঘৰৰ উন্নতি হৈছে আৰু আমাৰ তাৰ কাৰণে যথেষ্ট মই সকলোৱে ভাল পাইছোঁ কিন্তু এই 100 বছৰৰ যিটো ম্যাদ যিটো মানে আছে তাক যদি আৰু অলপ কম কৰিব পৰা যায় আৰু যিহেতু বহুতো আমাৰ আজি মেটেৰিয়েলছৰ বহুত দাম বাঢ়িছে 2.5 লাখ টকাত আচলতে একো কামেই নহয় এতিয়া আমাৰ মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত 2.5 লাখ টকাৰ যিটো এটা চিলিং বান্ধি দিছে সেইটোক অলপ সৰহীয়া কৰি যিটো নামঘৰ আমি অনুদানটো দিয়ে এটা সৰহ পুঁজি পালে নামঘৰৰ কামখিনি মানে ওৱান্স ফৰ অল শেষ কৰিব পাৰি এতিয়া মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব নেকি মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় অসম দৰ্শন দুভাগে হৈছে আপোনাৰ আমাৰ বিধায়ক ডাঙৰীয়াই যিটো কথা কৈছে 2.5 লাখ টকা আৰু এতিয়া যিটো আমি আলোচনা কৰি আছোঁ সেইটো 10 লাখ টকা অসম দৰ্শনত আমাৰ নামঘৰসমূহ উন্নয়ন কৰিবৰ কাৰণে 2.5 লাখ টকা আমাৰ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিল এটা বিধানসভা সমষ্টিত মোৰ সংখ্যাটো এতিয়া মনত নাই প্ৰায় কিন্তু 50টাতকৈ অধিক বেছি আমি নামঘৰ আমি উন্নয়ন কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এটা অসম দৰ্শন যি অসম দৰ্শনৰ জৰিয়তে এটা স্থান উন্নয়ন কৰিবৰ কাৰণে যাৰ ঐতিহাসিক মূল্যাংকনেৰে আমি মূল্যাংকন কৰিব লাগিব সেই আপোনাৰ কোনোবা মৈদাম কোনোবা পুৰাতত্ব সমল থকা কোনোবা স্থান বা আপোনাৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা কোনোবা স্থান এইসমূহ উন্নয়ন কৰিবৰ কাৰণে আমি অসম দৰ্শন অন্য এটা আঁচনিৰে আমি 10 লাখ টকা আগবঢ়োৱা হৈছিল আৰু সদনৰ মজিয়াত আমি সকলোৱে জানো যে সেই 10 লাখ টকা পুঁজি আগবঢ়োৱা সেই স্থানসমূহ উন্নয়ন হোৱাৰ পিছত সেই স্থানলৈকে যাতে পৰ্যটকসকল গৈ পাব পাৰে তাৰ কাৰণে যোগাযোগৰ যিটো পথ সেই পথটো উন্নয়ন কৰিবৰ কাৰণেও আমাৰ চৰকাৰৰ তৰফৰ পৰা PWD ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সেই পথসমূহো আমি উন্নয়ন কৰিছিলোঁ গতিকে অসম দৰ্শন যদিও বা নামঘৰ উন্নয়নৰ কাৰণে 2.5 লাখ টকা বা আপোনাৰ 10 লাখ টকা কিন্তু আমি যদি চাওঁ এটা অসম দৰ্শন আঁচনি ৰূপায়ণ কৰিব যাওঁতে প্ৰায় 80 লাখ 90 লাখ 1 কোটি 1.5 কোটিলৈকে আপোনাৰ চৰকাৰৰ তৰফৰ পৰা পুঁজি যোগান ধৰা হৈছে গতিকে নিশ্চিতভাৱে আপুনি যি কথা কৈছে যে 2.5 লাখ টকা বৃদ্ধি কৰিব পৰা যায় নেকি হয় 2.5 লাখ টকাটো অলপ কম হয় তথাপিও অসমত ইমান নামঘৰ আছে সেই নামঘৰসমূহ সামৰিবৰ কাৰণে আৰু আমাক সময় লাগিব গতিকে পৰৱৰ্তী সময়ত আৰু আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব চৰণ বড়ো অধ্যক্ষ মহোদয় মই মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আসাম দৰ্শনত আমাৰ এটা আছিলে হিষ্টৰিকেল প্লেচ আৰু ধৰ্মীয় অনুষ্ঠান আৰু এটা আছিলে টুৰিষ্ট প্লেচবিলাক তো ইয়াত আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এতিয়া অলপ আগত যেনেকৈ মন্ত্ৰী ডাঙৰীয়া কৈছে 2 ধৰণৰ কাম হৈছে মন্ত্ৰীত কিবা এটা কি কয় ধৰ্ম অনুষ্ঠানবিলাকত আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ লগতে ইয়াৰ যাতায়াত ব্যৱস্থা এইখিনি হৈ গৈছে কিন্তু টুৰিষ্ট প্লেচবিলাকৰ যিবিলাক কাম কৰিব লৈছিলে বোধহয় এইটো ATDCক দিয়া হৈছিলে মৰো ভৈৰৱকুণ্ডত তেনেকৈ 50 লাখ টকা দিয়া হৈছিল আৰু টুৰিষ্ট ATDCৰ পৰা ইতিমধ্যে সাৰ্ভেও কৰিব গৈছিল এষ্টিমেটো বনাইছিল কিন্তু এতিয়ালৈকে ATDC যিবিলাক হাতত লৈছিল এইবিলাক কাম এতিয়াও হোৱাটো আমি দেখা নাই তাৰ কাৰণে কি পৰ্যায়ত আছে মই মন্ত্ৰী জানিব বিচাৰিছোঁ